গাইজ ৱেলকাম বেক টু মাই মোৰ নতুন এটা মিনি ব্লগ বুলি ক'ব লাগিব। আৰু বৰ্তমান মই এতিয়া আছোঁ ঘৰত মানে আপোনালোক বহুতে গম নাপায়, মই মানে ঘৰতে এখন ধুনীয়াকৈ এনেকুৱাকৈ দোকান এখন বনোৱা হ'ল। এইফালে আমাৰ পেহা আছে, মিদু আছে, পেহা আৰু মই মিলি এখন ধুনীয়া দোকান, মানে কি দোকান হ'ব, এখন দোকান হৈছে ফাষ্টফুডৰ দোকান। আমি দুইজনে মিলি কেনে বনাই উলিয়াইছোঁ। আৰু এইফালে এতিয়া বৰ্তমান আমাৰ লাইটিঙৰ কাম চলি আছে, অলপ কালাৰ বাকী থাকি গৈছিলে। এইফালে মিদুৱে কালাৰখিনি মাৰি দিছে, এইফালে আমাৰ লাইট লাগি গ'ল, এইফালৰ লাইট লাগি গ'ল ধুনীয়াকৈ। বাকী মই এতিয়া বৰ্ডখন অলপ মানে বৰ্ডৰ কাম অলপ আছিলে, ৱাৰিঙৰ কাম, তো এইফালে ৱাৰিং কৰি আছোঁ। এইফালে বৰ্ড চৰ্ড খুলি মেলি দোকানখন কেনেকুৱা লাগিছে এবাৰ দেখাই দিছোঁ আপোনালোকক, কমেণ্ট কৰি ক'ব। এইখন হৈছে আমাৰ দোকান, চাৰিওফালে খোলা থাকিব, ফাষ্টফুড চাৰিওফালৰ পৰা এনেকুৱাকৈ খোলা থাকিব দোকানখন। আৰু কেনেকুৱা লাগিছে দোকানখন কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোক সকলোৱে আমাৰ দোকানলৈ ফাষ্টফুড খাবলৈ আহিব বুলি আশা থাকিল। আমি অহা সোমবাৰে দোকানখন অপেনিং কৰিম, তো আহিব আৰু জয়পুৰ চাৰিআলিত থাকিব দোকানখন। ঠিক আছে দিয়ক।